নমস্কাৰ বন্ধুসকল আকৌ এবাৰ আপোনালোকৰ ওচৰত আহিছোঁ নতুন এটা ভিডিঅ' লৈ পিনে ভিডিঅ'টোৰ বিষয়বস্তুবিলাক একো নহয় যেহেতু একেদিন আমাৰ অসমত আপোনালোকে জানে কি ইস্যু চলি আছে সিটিজেনশিপ এমেন্ডমেন্ট বিল আৰু কেবক লৈ পিনে কিমান আন্দোলন হৈ আছে কিমান প্ৰটেষ্ট হৈ আছে আৰক্ষী প্ৰশাসনৰ লগত চৰকাৰৰ লগত আমাৰ অসমীয়া ৰাইজৰ কেনেকুৱা ধৰণৰ আন্দোলন চলি আছে আপোনালোকে নিশ্চয় দৈনন্দিন দেখিয়ে আছে মোক বহুতে বেয়া পাইছে সিটিজেনশিপ এমেন্ডমেন্ট বিলৰ ওপৰত ভিডিঅ' বনোৱাৰ কাৰণে বহুতে মোক গালি দিছে তেওঁলোকক মই এটা কথা ক'ব বিচাৰিছোঁ যে মই কোনো চৰকাৰৰ লগত সমৰ্থন দি পিনে ভিডিঅ'বোৰ বনোৱা নাই মই কোনো চৰকাৰক সমৰ্থন কৰা নাই বা মই কেবক ছাপোৰ্ট কৰিছোঁ বুলিও ক'ব নোৱাৰোঁ বা মই কেবক ছাপোৰ্ট কৰা নাই বুলিও ক'ব নোৱাৰোঁ বা মই অসমীয়া ৰাইজৰ লগত নাই বুলিও ক'ব নোৱাৰোঁ মোৰ চেনেলটোত যদি আপোনালোকে আগৰ পৰাই চাই আহিছে আপোনালোকে জানিব পাৰিব যে মোৰ ভিডিঅ'বোৰ কেনেকুৱা মই কিহৰ ওপৰত ভিডিঅ' বনাওঁ মই বাৰ্নিং টপিকৰ ওপৰত ভিডিঅ' বনাওঁ অসমৰ যিবোৰ জ্বলন্ত সমস্যা সেইবোৰৰ ওপৰত ভিডিঅ' বনাওঁ আৰু সেই সমস্যাটো চালি জাৰি চাওঁ এনালাইজ কৰোঁ ষ্টাডি কৰোঁ তাৰ পিছতহে মই ভিডিঅ'টো বনাওঁ অসমৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে অসমৰ ভৱিষ্যতৰ কাৰণে আৰু প্ৰত্যেকটো ভিডিঅ' আপুনি যদি আগতে মোৰ চাই প্ৰত্যেকটো ভিডিঅ' মই যিটো কথা কওঁ সেই কথাটো সঁচা হয় মই নাজানো কি কাৰণে সঁচা হয় কিন্তু মই কোৱা কথাটো কেতিয়াও মিছা নহয় আজি এনআৰচিক লৈ পিনে মই এটা ভিডিঅ' বনাইছিলোঁ ৩-৪ মাহ আগতে যে এনআৰচিখন হৈছে এখন ডাঙৰ নাটক একো নহয় এই যে মানুহবোৰ হাৰাশাস্তি হৈ আছে ইফালৰ পৰা সিফালে হিয়াৰিঙত গৈ আছে সিফালৰ পৰা ইফালে হিয়াৰিং গৈ আছে এইবোৰ জাষ্ট মানুহখিনিক এংগেজ কৰি ৰখাৰ কাৰণে চৰকাৰৰ এটা ছাল মই কৈছিলোঁ আপোনাক এটা ভিডিঅ' বনাইছিলোঁ আৰু সঁচাকৈ হ'ল কি নাই মই ভিডিঅ'টো বনোৱাৰ ঠিক ৩ মাহ পিছত প্ৰতীক হাজেলাক ট্ৰান্সফাৰ দিয়া হৈ গ'ল এতিয়া এনআৰচি বন্ধ এতিয়া শুনি আছোঁ আকৌ নতুনকৈ এনআৰচি হ'ব চ' মই তেতিয়াই কৈছিলোঁ আপোনালোকক যে বেছি হাৰাশাস্তি হ'ব নালাগে কাৰোবাৰ নাম নাই বেছি টেনশ্যন ল'ব নালাগে কাৰোবাৰ নাম নাই যদি নায়েই কাৰণ এইখন এখন ডাঙৰ নাটক সেইটো সঁচা হ'লনে ঠিক কেবৰ ক্ষেত্ৰতো মই সেইটো কথাই কৈছিলোঁ আজি প্ৰায় এবছৰ আগতে যেতিয়া কেবৰ আন্দোলন হৈছিলে তেতিয়া মই কেবৰ সমৰ্থনত বহুকেইটা ভিডিঅ' বনাইছিলোঁ আপোনালোকে চাব পাৰে আজি এবছৰ আগত মোৰ যদি চেনেলত গৈ পিনে ভিডিঅ'বোৰ চাই কেবক ছাপোৰ্ট কৰি বহুত ভিডিঅ' বনাইছিলোঁ মই কিন্তু যেতিয়া দেখিলোঁ যে আমাৰ এজিপি দলৰ কিছুমান নেতা গৈ পিনে বিজেপিত লগ লাগিলে যেতিয়া দেখিলোঁ যে দিল্লীত নাঙত হৈ পিনে আপোনাৰ প্ৰতিবাদকাৰীবিলাক আকৌ আহি পিনে বিজেপিত ৭০,০০০ টকাৰ ৮০,০০০ টকাত বিক্ৰী হৈ গ'ল তেতিয়া বহুত দুখ পালোঁ এজন অসমীয়া হিচাপে বহুত লাজ লাগিছে মানুহক ক'ব কাৰণে যে মই এজন অসমীয়া কেনেকুৱা প্ৰতাৰণা কৰি আছে আজি আপোনাৰ MP ইলেকশ্যনৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ মানুহখিনিক সজাগ কৰিবৰ কাৰণে যে বিজেপিক ভোট নিদিব কাৰণ যিমান বদমাছ মানুহ যিমান ক্ৰিমিনেল সকলো বিজেপিতে আছে গতিকে আপোনালোকে কেণ্ডিডেট চাই পিনে ভাল ভাল মানুহক ভোট দিব বিজেপিক ভোট নিদিব আৰু সেই ভিডিঅ'টোও মোৰ মোটামুটি ৬ লাখ ৭ লাখ মানুহে চাইছিলে তথাপি তেওঁলোকে হিন্দু ৰাষ্ট্ৰ বনাব হিন্দু ৰাষ্ট্ৰ লাগে মুছলমানক খেদিব লাগে মুছলমানক কি ঠাই সেইবোৰ ব্ৰেইন ৱাছ কৰি পিনে শেষত গৈ পিনে বিজেপিকে ভোটটো দিলে তো এইবোৰ কাৰণতে মোৰ বহুত খং উঠিছিলে এইবোৰ কাৰণতে মই বহুত ভাগি পৰিছিলোঁ যে অসমীয়া ৰাইজ ইমান কিয় নিলাজ ইমান বুজোৱা সত্ত্বেও বিজেপিক ভোট দিলে কেবৰ কাৰণে যিবোৰ আন্দোলন কৰিছিলে যিবোৰ মানুহে সেইবোৰে আকৌ গৈ পিনে বিজেপিক যোগদান কৰিলে কি কাৰণত ইমান নিলাজ চ' মই এই ভিডিঅ'বিলাক বনাই পিনে মানুহক সজাগ কৰোৱা এই ভিডিঅ'বিলাক বনাই পিনে মানুহক ভাল ৰাস্তা দেখুওৱা চব অথলে গ'ল আৰু যিবোৰ ল'ৰা ছোৱালী পঢ়া শুনা ক্ষতি কৰি পিনে আন্দোলনত নামিছিলে মই সেই সময়ৰ কথা কৈ আছোঁ আজি এবছৰ আগত যিটো আপোনাৰ কেবৰ কাৰণে যিটো প্ৰটেষ্ট হৈছিলে আজি এবছৰ আগত সেইটো কথা কৈ আছোঁ মই বহুত ডাঙৰ আন্দোলন হৈছিলে সেইটোও বহুত ল'ৰা ছোৱালীয়ে পঢ়া শুনা ক্ষতি কৰিছিলে নিজৰ সময় নষ্ট কৰিছিলে কৰি পিনে আন্দোলন গৈছিলে কিন্তু বহুত ডাঙৰ নেতাবোৰে
সদস্যবোৰে প্ৰতাৰণা কৰিলে সেইকাৰণে খঙতে মই এইবাৰ যিবোৰ ভিডিঅ' বনাইছোঁ সব মই এই দল সংগঠনবিলাকক বদনাম কৰিবৰ কাৰণে বনাইছোঁ প্ৰথম ভিডিঅ'তে মই কৈছোঁ যে এই চৰকাৰৰ লগত আপোনালোকে নোৱাৰিব কাৰণ আমাৰ দল সংগঠনৰ নেতাবিলাকৰ পকেটত মাল ভৰাই দিলে ইহঁতৰ মুখ বৰ চুপ হৈ থাকে যে এমপি ইলেকশ্যনৰ আগত এই দল সংগঠনৰ নেতাবিলাক বহি আছিলে তেওঁলোকে কোনোদিন ঘৰে ঘৰে গৈ পিনে বা কোনোদিন আপোনাৰ এনাউন্স কৰা নাছিলে যে বিজেপিক ভোট নিদিবি বুলি ঠিক যেতিয়া ইলেকশ্যন শেষ হৈ গ'ল ইলেকশ্যনৰ কাউণ্টিং শেষ হৈ গ'ল বিজেপি জিকি বুলি ডিক্লেয়াৰ হৈ গ'ল তাৰ পিছদিনাই আপোনাৰ অখিল গগৈয়ে আপোনাৰ প্ৰেছ মিট দিছিলে এতিয়া মোৰ মনত আছে সো সেইবোৰ বহুত দুখ লাগে যে আমাৰ অসমীয়া মানুহখিনিয়ে কিয় বাৰে বাৰে ঠগিবলগীয়া হয় আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাককে কিয় বাৰে বাৰে এই দল সংগঠনবিলাকে ঠগি আছে সেইকাৰণে মই সেই ভিডিঅ'টো বনাইছিলোঁ যে কেবৰ আন্দোলনত গৈ পিনে একো লাভ নাই ওলটা নিজৰ লছ কাৰণ দল সংগঠনবিলাকে আমাৰ অসমীয়া মানুহক বহুত প্ৰতাৰণা কৰে বহুত